सनितपुर जिल्लानि सफाई बालिगाव आन्सलिक राभा गामिनि गुजिगुथि गामियारि फोरबोखौ दिनै गाजा गोमजायै खुंफुंलांबाय। बिथांमोननि गोजाम हारिमुआरि फुजा होनायजों लोगोसे गोदोनि राजा रानि रामायण महाभारतनि मोनसे बावथिनाबो दिन्थिफुंनाय जादों। जिगुजौ 25 मायथाइनि एप्रिल दाननिफ्राय गिबि राभा गामियाव राभा गामिनि मोनसे फोरबो हिसाबै फालिबोनानै देग्लाय 99थि बोसोराव आगान होबाय। बिथांमोनहा बानि एबा गाहाय गुरु महरै नवीन राभा आरो लेङाइ गायने एबा गुरु हिसाबै दिपेन राभा बिथांमोननि गोथौ फोथायनानै फालिबोनायाव दिनै नैबे फुजाया जाफुंसार जायो। रोजासो सुबुंनि बाहागो लानायजों हाबाफारिया मेहेरगोनाङै जाफुङो। लोगोसे खौरांगिरिनि सिगाङाव मा फोरमायदों मिन्थिना लानि। হয়, এই পূজাত আমাৰ গেডাৰিং হোৱাৰ কাৰণ এইটোৱে যে আমি এইটো প্ৰতি বছৰে আমাৰ ইয়াতে যেহেতু কৃষি কৰ্মৰ লগত যেহেতু জড়িত আমি মানুহখিনি কৃষি কৰ্মৰ জড়িতৰ কাৰণে এই কৃষি কৰ্মৰ উপলক্ষে যেহেতু আমি নৰা চিঙা বুলি কয় এইটো ভাওনাখন আমাৰ সেই নৰা চিঙাৰ উপলক্ষে কৃষি কৰ্ম শেষ হোৱাৰ পিছত যিবিলাক নৰাবোৰ বাগৰি পুচি যায় সেই উপলক্ষে আজি এই ভাওনাখন আমাৰ ইয়াতে পৰম্পৰাগতভাৱে আমাৰ 1925 চনৰ তাৰ পূৰ্বৰ পৰাই ইয়াতে চলি আহি আছে। গতিকে সেই ক্ষেত্ৰতে আজি ইয়াত আমাৰ ভক্তিভাৱেৰে যিসকল আমাৰ ইয়াতে দৰ্শক আছে ভকত বৈষ্ণৱ বাপসকল আমি ইয়াতে সমজুৱাভাৱে আমি প্ৰতি বছৰে এনে দিনতে আমি এখন এনেকুৱা এখন আমি অনুষ্ঠান আমি ইয়াতে উদযাপন কৰা হয়। এতিয়া সকলো ৰাইজৰ সহযোগিতাত আমি এই উদযাপনৰ এই সভাখনত আমি প্ৰতি বছৰে এখনকৈ আমি ভাওনা ইয়াত যুগুতোৱা হয় আৰু এই ভাওনাতে আমি সকলোৰে ৰাইজৰ বা গাঁওখনৰ মংগলৰ অৰ্থে আমাৰ শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থানৰ পৰা আমি আশীৰ্বাদ ইয়াত লোৱা হয় আৰু এইখিনিয়ে আমাৰ ৰাইজৰ পৰম্পৰাগতভাৱে চলি অহা আমাৰ নীতি নিয়ম হয়। অনাগত দিনত আমি চিন্তা কৰাৰ এটা মাধ্যম আমি পাইছোঁ। আজি ইয়াৰ জৰিয়তে আমাৰ যি ভকতি নহ'লে আমাৰ একো নহয়। এই ভক্তিভাৱেৰে আমি সৰু সৰু ল'ৰা ছোৱালীখিনিৰ দ্বাৰাই যিটো আমি এটা প্ৰভাৱ এটা আমি পেলাব বিচাৰিছোঁ তেওঁলোকক যাতে তেওঁলোকে ভৱিষ্যত অনাগত দিনত তেওঁলোকেও যাতে এই অনুষ্ঠানৰ প্ৰতি জাগৃত হয়। এই জাগৃত হোৱাৰ মানসেৰে আজি আমি সৰু সৰু ল'ৰা ছোৱালীখিনিক আমাৰ গোটেই এই বাউণ্ডাৰীত আজি তেওঁলোকৰ দ্বাৰা আমি ইয়াত বন্তি প্ৰজ্বলন কৰোৱা হৈছে আৰু তেওঁলোকৰ দ্বাৰাই আমি ইয়াত এই সভাখনত বিভিন্ন ধৰণৰ ডেক'ৰেশ্যনৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। তেওঁলোকে কৰিছে, যথেষ্টখিনি কষ্ট কৰিছে। উঠি অহা যিখিনি আমাৰ চামৰ ডেকা গাভৰু সকলোৱে মিলি আমাৰ এই ডেক'ৰেশ্যন যি ব্যৱস্থা তেওঁলোকৰ দ্বাৰা এইটো সম্ভৱ হৈছে। গতিকে আমি অনাগত দিনত আকৌ আশা কৰিম আমাৰ এই উঠি অহা যিখিনি চামৰ ডেকা চামৰ বা গাভৰু চামৰ এই প্ৰত্যেকজন ব্যক্তিয়ে যাতে মনোভাৱৰ যে ভগৱন্ত পুৰুষৰ আমাৰ যি বৈষ্ণৱ ধৰ্মৰ ভকত বৈষ্ণৱ যিসকল আছে তেওঁলোকৰ যাতে এই থন লৈ আকৌ তেওঁলোকে পুনৰ গঢ়ি উঠক সেই কামনাৰে আমি এই বুঢ়া ডাঙৰীয়া শ্ৰীচৰণত আমি আহ্বান জনাইছোঁ। আমি প্ৰথমতে মই আমাৰ এই সংবাদদাতাসকললৈ মই এটা আমাৰ চপাই বালিগাঁৱৰ আমাৰ নামঘৰ ভক্ত সমাজৰ ফালৰ পৰা এটা শুভেচ্ছা যাচিছোঁ। গতিকে এইখিনিতে আমি এইটো ক'বলৈ গ'লে এতিয়া আমি যিমান পাৰিছোঁ গম পাইছোঁ আমি এই আমাৰ এইটো নামঘৰ স্থাপন হোৱা আমাৰ 1925 চনৰ পৰাই আমাৰ ইয়াত নামঘৰটো স্থাপন হৈছে আৰু আমাৰ ইয়াত বছৰেকত মানে জেঠত এখন ভাওনা পতা হয় আৰু আমাৰ আঘোণ মাহৰ বুলি এখন নৰাচিঙা বুলি ভাওনা এখন পতা হয়। এনে আমি ইয়াত আমাৰ সিফালে আমাৰ দুটা মন্দিৰ আছে। তাতে আমাৰ ডাঙৰীয়া পূজা বুলি কয়, এইটো হ'ল আমাৰ বুঢ়া ডাঙৰীয়া পূজা। সিফালে আকৌ বন দেৱতাৰ পূজা এটাও কৰা হয়। মানে আমি ইয়াত আমাৰ 250ৰ ওপৰত আমাৰ ইয়াত ব্যক্তি মানে ঘৰ। তাৰপিছতে এতিয়া ক'বলৈ গ'লেতো এতিয়া আমাৰ খেলটো বহুত আছে, 7খন খেল জড়িত হয় এই মানে নামঘৰটো চলি আছে। মানে ফালে বিশেষকৈ ক'বলৈ হ'লে আমি চৰকাৰক এটা বিশেষ টানি অনুৰোধ কৰিব বিচাৰোঁ। আজি 1950 চনতে আমাৰ আজু ককাহঁতৰ দিনতে এই নামঘৰটো স্থাপিত হৈছিল, কিন্তু বৰ্তমানলৈকে আমি চৰকাৰৰ ফালৰ পৰা তেনেকৈ কোনো
মানে অনুমোদন একো তেনেকৈ পোৱা নাই ডাঙৰকৈ। যেনে আমাৰ যিটো নামঘৰ এইগিলা আমি সকলোৰে মিলি মানে চান্দা তুলি মানে টিংখিনি লগাইছোঁ, ট্ৰাছবিলাক লগাইছোঁ আৰু এইবিলাক খুঁটাবিলাকতো আমাৰ একদম আজু ককা হাতৰ দিনতে লগোৱা। তেনেকৈ ধৰণৰ এটা ডাঙৰ ফাণ্ড মানে আমি চৰকাৰৰ ফালৰ পৰা পোৱা নাই। যদি পাওঁ আমি নথৈ এই নামঘৰটো মানে আজি ইমান দিনৰ পুৰণি নামঘৰ এটা আমি আকৌ মানে অলপ উন্নত কৰিবলৈ মানে আমি আশা কৰিছোঁ। আমি চৰকাৰক সেইটোকে অনুৰোধ কৰিছোঁ।